সকলোলৈকে নমস্কাৰ জনাই পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মাছৰ এটা ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে মই ভাজি লোৱা 5 পিচ মাছ লৈছোঁ। মাছকেইপিচ আগতীয়াকৈ মই ভাজি লৈছোঁ। আৰু পেষ্টটো বনাবৰ কাৰণে মই পানী দিছোঁ, লগত পানী মই 4 চামুচ লৈছোঁ। এতিয়া ধুনীয়াকৈ পেষ্টটো ৰেডি কৰি লওঁ। আমাৰ মছলা ফিছ কাৰী বনাবৰ কাৰণে মছলাটো ৰেডি কৰা হৈ গ'ল। এতিয়া এখন কেৰাহী গৰম হ'লত তাত তেল দিলোঁ। ভজাৰ পিছত ইয়াত নেমুৰ ৰস দিছোঁ। 2-3 চামুচমান হ'ব নেমুৰ ৰস। আকৌ অকণমান দেৰি ভাজি ল'ম। গেছৰ ফ্লেমটো ল' কৰিয়ে ৰাখিম। গেছৰ ফ্লেমটো ল' কৰি ভালদৰে মছলাখিনিৰ লগত দৈখিনি মিক্স কৰি অলপ সময় ভাজি ল'ম।
ফিছ কাৰী যদি নাই খোৱা বনাই খাই চাবচোন। খাবলৈ বিৰাটেই টেষ্টি হয় আৰু বনাবলৈও খুব সহজ আৰু বেছি বস্তুও দৰকাৰ। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।